যে ইয়াত ইউপিপিএলৰ দুখ দায় নাই, মিছা কথা কোৱা। আমাৰ পিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে? रायजो राजाखौ थगायनानै सोर भट लानानै देरहानो हाखो आरो माबोरैहाय बिटिसि इलेक्शनाव जेनखो इउपिपिएल दोला बेखौ लानानै मानगोनां दिफेन बर' सार दिनैहा राजखान्थि फोथाराव फैनानै बा इउपिपिएल दोलोआव फैनानै बेफ्रु फैदों। नोंथांमोना नैबे फैदों गेजेरजों नायनानै लानो हागोन आरो बेजोंनो लोगोसे बेराफारसेथिं मानगोनां हाग्रामा महिलारि सार जे इउपिपिएल दोलोआव जे दिफेन बर' साराहाय जइन जाबाय बेखौ लानानै आरो गोबां खोथा नैबे फैदों गेजेरजों नोंथांमोना नायनानै बुजिनानै लानो हागोन। আমাৰ পিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে? বহুত এক্সপিৰিয়েঞ্চ থকা বহুত ডাঙৰ ডাঙৰ লিডাৰ আমাৰ পিপিএফ দলৰ পৰা বেলেগ দলৰ ইউপিপিএল কংগ্ৰেছ বিজেপি সোমাইছে। কিবা ইম্পেক্ট কৰিব পাৰিছে বিটিচি? আপুনি গ্যাৰান্টি দিছিল যে এনডিএ চৰকাৰৰ নেতৃত্বত এবাৰ বিজেপি চৰকাৰ হ'ব, আপুনি গ্যাৰান্টি দিছে ভাষণত? গ্যাৰান্টি 100%। চন্দন ব্ৰহ্ম আহে নাহে আমাৰ ক'ব লগা একো নাই, আহিলে চবকে ল'ম আমি। আপোনালোকে জানে যোৱাটো নিৰ্বাচনত ইউপিপিএল শোষণীয় পৰাজয়ৰ কাৰণবিলাক ইউপিপিএল দায়ী নহয়, ৰাইজ। মই নিজ চকুৰে দেখিছোঁ, মই আন্তৰিকতাৰে মই বিচাৰ বিশ্লেষণ মই কৰিছোঁ যে ইয়াত ইউপিপিএলৰ দুখ দায় নাই, মিছা কথা কোৱা, নোহোৱা কথাবিলাক কোৱা, ভয় ভাবুকি দেখুওৱা, মিছা কথা কৈ পেলাই ৰাইজৰ পৰা ভোট আদায় কৰিহে কোনোবা জিকি গৈছে আৰু আজি এই স্থানত অধিষ্ঠিত হৈছে। ৰাইজ এতিয়া বুজিবলৈ বাকী নাই, ৰাইজ আকৌ পুনৰ বুজি পাইছে। আপোনালোকে জানে যে ইউপিপিএল দল 2020 চনত বড়ো শান্তি চুক্তি বিটিআৰ চুক্তি যেতিয়া সম্পাদিত হৈছিল, নিখিল বড়ো ছাত্ৰ সন্থা, এনডিএ বীৰ চাৰিটা গোট আৰু ইউপিপিও এই ৰাজনৈতিক দলে এই শান্তি চুক্তিত একেলগে কাম কৰিছিল। আৰু আজি আহি 5টা বছৰ বিটিআৰ এই অঞ্চলৰ 26টা জাতি জনগোষ্ঠী 35 লক্ষ জনগণক সেৱা কৰি পেলাই বিভিন্ন কাম কৰিলে। আজি প্ৰথমটো দিনত ৰাজনীতিৰ জীৱনৰ প্ৰথমটো এই খোজত মই কোনো দল কোনো ৰাজনীতিবিদক মই গালি দিব বিচৰা নাই, কিন্তু মোক কোনোবাই সমালোচনা কৰিব পাৰে, মোক কোনোবাই ক'ব পাৰে, কিন্তু মোক সমালোচনা কৰিবলৈ মোৰ তাত একো বিষয়বস্তু নাই, কাৰণ মই ৰাজনীতি পথাৰত নামাই নাই। মই জাতিটোক সেৱা কৰি পেলাই জাতিক মই উচ্চ স্থানত লৈ যাই পেলাই 30টাকে জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ প্ৰতীক CCBTR গঠন কৰি পেলাই বড়োলেণ্ড অঞ্চলত শান্তি চুক্তিৰ পিছত বড়ো অনাবড়ো মই নিষেধ কৰিলোঁ। এপচুৰ মজিয়াত থাকি 30টা সংগঠনক লৈ পেলাই বড়ো ভাষা অসমীয়া ভাষাৰ ব্যৱধান নাইকিয়া কৰিলোঁ আৰু আজি বড়ো ভাষা অসমীয়া ভাষাৰ কোনো ব্যৱধান নাই। এই অঞ্চলত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা আমি শিকিব লাগিব, জানিব লাগিব আৰু আমাৰ মান সন্মান এই ভাষা এই জনগোষ্ঠীৰ প্ৰতি আমাৰ সদায় আছে। আপোনালোকৰ বহুতো দুখ বেদনা সমস্যা আপোনালোকৰ জীৱনত বিভিন্ন সমস্যা থাকিব আৰু এই সমস্যা মই বুজি পাওঁ। ইয়াৰ কাৰণে বুজি পাওঁ যে মই দৰিদ্ৰ দুখীয়া পৰিয়ালৰ পৰা মই আহিছোঁ, অনুষ্ঠিত কৰিছিলোঁ। উপেন ব্ৰহ্ম আমাৰ আদৰ্শ হয়, দৰিদ্ৰ শ্ৰেণীৰ আদৰ্শ হয়, পিছপৰা শ্ৰেণীৰ আদৰ্শ হয়। উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তি নতুন দিল্লীত স্থাপন কৰিলোঁ, তাৰ নামত আমি ৰাস্তা স্থাপন কৰিলোঁ আৰু ইমান ডাঙৰ ডাঙৰ কাম, ইমান ডাঙৰ ডাঙৰ সিদ্ধান্ত মই লৈ আহিছোঁ ৰাইজৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত। আৰু এই ওদালগুৰি ৰাইজক, ওদালগুৰিবাসী, ওদালগুৰি জিলা, বড়োলেণ্ডৰ 5টা জিলা 35 লক্ষ জনগোষ্ঠীৰ স্বাৰ্থত মই কাম কৰি যাম।